কবিতাৰ শিৰোনাম ডক্টৰ ভূপেন হাজৰিকা নহয় এটি নাম। কবি জিতুল খনিকৰ। আবৃত্তি উপাসনা শৰ্মাৰ। ডক্টৰ ভূপেন হাজৰিকা নহয় এটি নাম। অসমীয়া জাতিৰ মান, অসূয়া অপ্ৰীতি বিনাশী গালে শান্তিৰ গান। ডক্টৰ ভূপেন হাজৰিকা নহয় এটি নাম। অসমীয়া জাতিৰ প্ৰাণ, অসমীয়াৰ গুণ প্ৰকাশী, অনৈক্যৰ মাজত ঐক্যৰ বীজ সিঁচি ৰাখিলে জাতিৰ মান। হে যাযাবৰ শিল্পী, তুমি বিশ্বৰ মানৱ, দিগ দিগন্তৰলৈকে হাত মেলা মুকলি বায়ুৰ সন্ধানত। অমৃতৰ সন্ধানত পিয়াপি ফুৰা দেশ দেশান্তৰ ঘূৰি, ক'ত কি সভ্যতা জ্ঞানৰ ৰস বুটলি আনি আনি চাৰিওফালে দিলা প্ৰকাশ কৰি। নতুন জ্ঞানৰ আলোক, জ্ঞান বিজ্ঞানৰ বতৰা। হে যাযাবৰ শিল্পী, তুমি নদীৰ দৰে চিৰ প্ৰবাহমান, নদীৰ দৰেই কল্লোলিনী। বাৰিষা দুকুল টকা বানত উটি বুৰি আহে তোমাৰ জীৱনলৈ অনেক ঘাত প্ৰতিঘাত। এই সকলো নেওচি অসমীয়া জাতিক দিলা অমিয়া গান।